Okay. Yes. Iman trophy mo to pa rin. 350 হইলো। 350। আচ্ছা ঠিকে আছে। আমি অভিৰ দোকানত ট্ৰফি চাবা গিছিলো। আমি ধামাল যিমান শেয়াৰ কৰিব আপোনালোকে এটা শেয়াৰত 1 টকাকে Good morning and welcome back to Jatamata vlog to guys আকৌ এটা নতুন vlogৰ সৈতে আপোনালোকক স্বাগতম জনাইছো আৰু আজি হল 17 তাৰিখ আৰু 17 তাৰিখে ভিডিওটো ষ্টাৰ্ট কৰিছো আপোনালোকে দুদিন মান দেৰিকে দেখা পাব যেহেতু ইয়াৰ আগতে আমি গুৱাহাটী সাইকেল ৰাইড কৰি আহিলো 15 আগষ্ট তাৰিখে আৰু 16 আগষ্ট দিনাখন আমি দিনটা ৰেষ্ট লৈছো তাৰ পিছত সন্ধিয়া মানে ভিডিও আপলোড কৰবা কাৰণে মানে মোৰ এমবি অলপ কম আছিল আৰু সন্ধিয়া মানে ভিডিওটো আপলোড কৰবা কাৰণে ষ্টেচনত গিছিলো গাইস ষ্টেচনত কি হৈছে মই আপোনালোকক দেখাছো মানে ষ্টেচনত গিছিলো মোৰ মোবাইলৰ ডিসপ্লে পুৰা একদম ফাটি হাতৰ পৰা মোবাইল পুৰি ডিসপ্লে ফাটি চিৰি একদম বৰবাদ হৈ গৈছে আৰু গাইস সাইকেলৰ স্পক হিন্নাখন ৰাজকুমাৰ কুকুৰৰ লগত মানে কি কম গাইস সাইকেল চলাবা টান পাই সাইকেল চলাবা দিছো এই গমে পাবা পাৰে হিটো আমাৰ লগত যোৱা নাই ধৰ আমি গুৱাহাটীক যাই কেনে একদম তাপিলা জ্বলা ফুটি আছে মানে একদম হিটো কাৰণে কৈছো যে মই আজি সাইকেল চলাবা নৰো হি বলে আমাৰ লগত যাই তাক সাইকেল চলাবা দিছো কি কৰিছে দেখছনা গাইস এগলা চাবিচোন স্পক চাচোন চা এই এডাল এইগিলা গাইস এগিলা দেখছা না ইডাল সিংছে মানে সাইডালে সিংা আছিল এটা বৰ্তমান গটাই সাকাটাই মানে স্পক সিংা বুলি কবা পাৰি গাইস আডাল মান আছে এতে মান মানে অসভ্য অলপটো দয়া কৰ কমসে কম এতিয়াও মানে তাপলাত হেই মানে কলা কলা দাগ হৈ আছে জলাফৰ জিবিৰো বেছি হৈ গৈছে এমবি তাৰ পিছত মোৰ 2GB মই ডেইলি 2GB কে পাওঁ 2GB খিনি মানে শেষ হৈ গেল তো সেইটো কাৰণে ৰেল ষ্টেচনত আহিলো যেহেতু আপোনালোকৰ কাৰণে আইছো ইমান কষ্ট কৰি কিনে ৰেল ষ্টেচনত আহিলো সাইকেল মাৰি ইমান গৰমত এনে মাথা বিয়া হৈ আছে সালা কুক তো গাইস এর শান্ত মরবাদি মাথা গৰম হৈ আছে এনে আৰু ইফালে তো গাইস মানে এই ষ্টেচনত আইছিলো ওয়াইফাই ফ্ৰী তে পাই বুলি কিনে यार কি হৈছে यार জহনি মৰাৰ গাইস মানে আহি পাইছো ঠিক মানে মোবাইলৰ চাৰ্জ কম আছিল সেইটো কাৰণে চাৰ্জাৰটো লগৰ লৈ আনিছিলো মানে চাৰ্জাৰডাল লগৰ লৈ আনিছিলো তাৰ পিছত মাথাটো আছে গাইস এয়া চাবা পাৰে মাথাটো আছে মানে পকেটখন অলপমান হেৰি কিবা টাইপৰ মই দেখাই আছো পকেটখন মানে খাতা একদম এনেকে ওলাই থাকে গাইস মানে দেখা পাইছে মানে কি হল এনেকে বইছিলো এনেকে হেৰিত এনেকে মানে বইছিলো মানে কিবোলডাল ওলাই পড়তে মানে আমাৰ ওচৰতে আছিল কোন খাবা নপা ভিকো হৈ কিবোলডাল মনে কে লৈ গিছে গাইস গমছে না উঠে কিনে লৈ গিছে আমি মানে মোবাইলত ব্যস্ত আছো কিমান দূৰ গেল কিমান দূৰ যাওনে মই চাই আছিলো মানে ইমান খাবা নপা মানুহ থাকে না গাইস দুনিয়াত মানে আৰু গাইস আজি দিন বেয়া নেকি গাইস আৰু মই আৰু এটা বস্তু দেখাছো গাইস মানে হাতৰ পৰে পৰি মানে মোবাইল এই অৱস্থা ইনকে ফাটি শেষ বরবাদ তো গাইস দেখছি সাজার কি বলো আর গাইস চুর করা এই দুনিয়াত আছে না মানুহ গাইস হ্যাঁ ইমান খাবা নাপাইছে হি ভিকহু জাত কম তো গাইস কি হোক আজি আৰু আমাৰ এটা বেলেগ কাম আছে মানে কি কামত গৈ আছো আপোনালোকক সবখিনি কৈ আছো কিন্তু তাৰ আগতে আমাৰ ঘৰত আহিছে শংকৰ আৰু দিগন পেটলা আহিছে হেতক আমি এতিয়া তিনজনে থুবদাৰত যাই কেনে এটা কাম আছে তো কৈ আছো এছামিজ ধামালৰ সন্দৰ্ভত তো গাইস ভিডিওটো চাই থাকক এতিয়া আমি থুবদাৰত যাম কি কবি ভাই গুৱাহাটীত যাই কেনে লাগছিল ভাল লাগছে ভালে লাগিছে আৰু সস পাইছো মানুহ বিলাকৰ আৰু গাইস মানে বহুতে খবৰ লৈ আছিল আমাৰ ৰামাদাও খবৰ লৈ আছিল কেমান দূৰ পালি ইনকে বহুতে খবৰ লৈছে ভাল লাগছে হাই কি আৰু গাইস কেটা বজাত আহি বেছিয়া বুলি সবে মানে আৰু কিছু মানে জোশ দিছে যা ভালকে হে আৰু গাইস এতিয়া আমি থুবদাৰ লৈ গৈ থাকো চাই থাকো ভিডিওটো বল গাইস ফাইনালি আহি পালো থুবদাৰ আৰু এতিয়া মানে আমি সাইকেল থৈ দিম আতি কি ললি ৰচিলিৰ কাৰণে গেম দিছো বেবিটাৰ কাৰণে এই স্বভাৱৰ তো গাইস এই গৰমত পাগলা কুত্তাৰ নিচিনা এনেকে বাজাৰৰ মাজে মাজে ঘূৰি আছো আৰু ইয়াৰ বেলা ল' প্ৰেছাৰ হৈছে গাইস পাৰ কিনবা যাই আছো
হ্যালো স্যার শংকৰৰ লগত বোলে মাত্ৰ আছে 100 পাৰৰ দাম সুধিলো গাইছ মানে পাৰ কিমান জোৰাত 350 বুলি কৈছে সি 350 শুনিয়ে গাইছ ঘূৰি আহিছে কি হ'ব ইয়াৰ লগত অ' লাও কিমান এগিলা এটাত আৰু এগিলা এগিলা 50 বুলি গাইছ ঠিকে আছে দে নাখাং দে আজি লাও খাওঁ বিলাহী কিমান হা দেখছি বিলাহীৰ পৰা বোলে 30 চাৰি পাঁচ সাত হৈছে দে তোৰ 30 Uy, nomor gue guys. Rumah Maro. Igla kemana igla? Oh, tamu tolong lihat aja. Yes. Emang terus mau tak kabarin itu. 350 itu. Ada 350. ঠিক আছে তো গাইজ মানে মই এটা কথা ক'ম মানে পঢ়াৰ ক্ষেত্ৰত মোক মানে যোনে যি বিচাৰে ধৰ কিতাপ কানি বা কিতাপ বহি কিতাপ কলম চলম যদি মোৰ পৰা বিচাৰে গাইজ মই না নকৰোৱে মই লগা হয় নিজে হেৰি নকৰি হ'লেও দিম মানে নিজে নাখাই হ'লেও দিম যদি কাগজ কলম লগা বুলি কয় গাইজ মানে যোৱাকালি বন্ধু এজনে কৈছিল যে মোক কলমৰ দৰকাৰ আছে পইচা নাই তো তাৰ কাৰণে সি মোক মানে কলম খুজিছিল যে মোক কলম আনি দিবিছিল যৌ ভাই তো মানে কালি কৈছিল যে মোক 2ডালমান কলম আনি দিবি বুলি তো 2ডাল কলম দিবা বেয়া লাগে সেইটো কাৰণে মানে আজি 5ডাল ল'লোঁ যিহেতু 1-2ডাল কলম দিবা বেয়া লাগে যিহেতু খুজিছে সি নিজেকে সেইটো কাৰণে 5ডাল লৈছোঁ গাইজ মানে 10 টকীয়া কলম তাকো বেছি দামী নহয় সৰু এটা সহায় হ'ব মানে ইমান হিংসা গাইজ মানে সেইকাৰণে মোকো দি বোলে মোকো দি মানে LP স্কুলৰ জেওৰাখন পাছ কৰি নাপাল গাইজ ভালকে নিজৰ নামটা লিখবা জানা না তই কিবা নাম মই কি খাইছো কই মুল্লু মাছ চতুৰ্থৰ পৰা স্কুলতে নেগেল গাইছ আৰু এই হাতীটো কলম দিব লাগে মই সুৱাৰ কুত্তা তো গাইজ ঘৰত যায় এতিয়া ধুনীয়াকৈ গা পা ধুই কিনে আৰু ষ্টেচনৰ ফালে অলপমান ওলাই আহিলোঁ মানে কি কৰিম এই গৰমত নৰি না আৰু ইমান আৰু আজিৰ ভিডিঅ'টো গাইজ মানে এইখিনিয়ে আছিলে আৰু আজিৰ ভিডিঅ'টোৰ মেইন উদ্দেশ্যটো হ'ল মানে আমি নেক্সট ছানডে মানে 27 তাৰিখ হ'ব নেকি না 27 তাৰিখে মানে আমাৰ এছামিজ ধামাল মৰ্ণিং টাইমত আমি আপলোড কৰিম আৰু এছামিজ ধামালৰ ক্ষেত্ৰত আমাৰ মানে গোটেই টিমটাৰ ফালৰ পৰা আপোনালোকক এটা অফাৰ মানে এছামিজ ধামাল যিমান শ্বেয়াৰ কৰিব আপোনালোকে এটা শ্বেয়াৰত 1 টকাকৈ আৰু মানে মেক্সিমাম 50টা শ্বেয়াৰ কৰিব লাগিব তাৰ তলত যদি কোনোবাই যদি শ্বেয়াৰ কৰে বা একজনক শ্বেয়াৰ কৰে বা দুইজনক শ্বেয়াৰ কৰে তেতিয়াহ'লে আমাৰ অলপ পইচা দিবা অলপ দিগদাৰ হয় মানে আমাৰ গুগল পে যিহেতু আমি গুগল পে কৰি দিম গুগল পেত মানে 1 টকা 2 টকা মাৰি থাকিবা অলপ বিৰক্তি লাগে সেইটো কাৰণে মানে মেক্সিমাম আমি একদম তলত ধৰছোঁ 50 জনক শ্বেয়াৰ কৰিব লাগিব যদি 50 জনক শ্বেয়াৰ কৰে 50 টকা আৰু তাৰপিছত যিসকলে 50 জনৰ ওপৰত কৰে তেওঁলোকৰতো আৰু ভালে আৰু তাৰ উপৰি গাইজ মানে যাই মানে সবতকৈ বেছি শ্বেয়াৰ কৰে আমাৰতো এনেও হেৰি থাকিব না ৰেকৰ্ড থাকিব যাই সবতকৈ বেছি শ্বেয়াৰ কৰে তাৰ কাৰণে এটা ট্ৰফি আৰু এখন ফুলাম গামোচা আমি তাক সম্বৰ্ধনা জনাম গাইজ
তো আমি অভিৰ দোকানত ট্ৰফি চাব গৈছিলোঁ তাত মানে আমি বিচৰা ধৰণৰ মানে ট্ৰফিটো নাপালোঁ সেইটো কাৰণে আমি অৰ্ডাৰ দিছোঁ তাৰ দোকানতে অৰ্ডাৰ দিছোঁ মানে অৰ্ডাৰ আহিলে আপোনালোকক দেখাম ট্ৰফিটো কেনেকুৱা ট্ৰফি শ্বেয়াৰ কৰক মানে আমি চাব কৈছোঁ মানে কিমান আমাৰ শ্বেয়াৰ হয় তো সেই আৰু গাইজ আজি ভিডিঅ'টো এইখিনি আছিলে পাৰে যদি এইটো ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে আমাৰ এছামিছ ধামালৰ শ্বেয়াৰৰ ক্ষেত্ৰত যাতে সকলোৱে অংশীদাৰ হ'ব পাৰে তো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক গাইজ তো আজিলৈ ভিডিঅ'টো এইখিনি আছিলে বাই বাই তো ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু যিসকলে নতুনকৈ চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব গাইজ সেয়া আৰু বাই বাই